5টা সমষ্টি লৈ পেলাই যেটো আশীৰ্বাদ ৰেলী এটো আমি সাকসেস বুলি আমি আজিৰ দিনত আমি ক'ব পাৰো আজিৰ দিনত নহয় পজিটিভ আর বিশেষ করে আপনাদের চাওক বরেশ্বৰৰ পৰা শুক্লাই চেপাং পৰা বা গয়বাৰীৰ পৰা বা দৰংগাজুলি বা নাগৰিজুলিৰ পৰা সকলো জাতি জনগোষ্ঠী ওলাই আহিছে কোনো জাতি বাদ নাই যিমান জাতি জনগোষ্ঠী আছে এই ধামপুৰ জিলা হিসাবে বা সমষ্টি হিসাবে অর্থাৎ কোনো জাতি বাদ থাকা নাই আজিৰ এই ৰেলীত যে অহা নাই সবে আহিছে আৰু সকলো শ্ৰেণীৰ মানুহ আহিছে আপোনালোকে দেখিবলৈ পাইছে মততে আমি এইবাৰ আচৰিত কথা হেতুৱে যে প্ৰমোদ বৰাই নিজৰ যেটো সমষ্টি ইয়াত মই খেলিম বুলি হি ডিক্লেয়াৰ দিব পৰা নাই এইটো বিৰাট লজ্জাজনক মততে আমাৰ 5টা সমষ্টি জয়ী হোৱাটো 100% এটা আৰু আপোনালোকক আমি 2 বছৰ 3 বছৰ আগতে আমি ঘোষণা কৰি গৈছো যে এক্সিস্টিং এমচিএলএ অকলে টিকেট অলরেডি ডিক্লেয়ার দিলে আৰু আমি এতিয়া ধামলপুৰ হিসাবে আমি 3টা সমষ্টি ডিক্লেয়ার দিছো বৰেশ্বৰ শুক্লাই চেপাং আৰু দৰংগাজুলি গয়বাৰীটো আহিব সময় আছে আপুনি খেলিব নেকি গয়বাৰী নাই হেতু নহয় আপোনালোকক আমি কৈছো শুক্লাই চেপাং বহুত মজবুত শুক্লাই চেপাঙক মই 3 বছৰ আগতে মই ইএম দিম বুলি মই ঘোষণা কৰি গৈছো আজিও মই পাব্লিকলি ক'ব লাগিছিল ক'ব পাৰিছো যেন গণেশ কছাৰী খুব কষ্ট কৰি আছে জিকিব আৰু গণেশ কছাৰী মই ইএম দিম বুলি মই ঘোষণা কৰিছো নাই সময় আছে তো 2 তাৰিখলৈকে আজিহে 27 তাৰিখ 27 না 28 বিজেপি 28 খেলিব নিৰ্বাচন বিজেপি নাই বিজেপি 30টা খেলে 40টা খেলে তো বিজেপিৰ কথা আমাৰ দলটো 40টা সমষ্টিত খেলিব আৰু আমি 100% চিয়ৰ বিপিএম হিচাপে 20+ সিট পাওয়াটো কথা এটা কথা দিছো মিত্ৰতাৰ কথা এটা চৰ্চা চলি আছে যে এইবাৰ বিটিআৰ সরকার বিজেপি ইউপিপিএল লগ লাগি সরকার হ'ব যদি প্ৰমোদ বড়ো সরকার আহে আপোনালোক তাত থাকিব না মিত্ৰতা আমাৰ কাৰো লগত মিত্ৰতা নাই মিত্ৰতা থাকিলেহে থাকিব এই সরকারখন গঠন হয় ইউপিপিএল বিজেপি লগ লাগি ইহতে মিত্রতা আছে ইহতে দুইটা কৰিলে আমি কি কৰিব পাৰিম আপুনি আহিবনে নাই মই কিয় যাম মই ইহতৰ লগত মিত্ৰতাই নাই মই কিয় যাম দৰকাৰ নাই বিপিএমে 20+ সিট পাই আছে এইবিলাক কৈ লাভ নাই প্ৰমোদ বড়োৱে কালি এটা অভিযোগ দিছিল যে হাগ্ৰামা মহিলাৰে 5 বছৰ নাহৰ বাবে তেওঁ এতিয়া হেলিকপ্টাৰে প্ৰচাৰ চলাব লগা হৈছে প্ৰমোদ বড়োক একবাৰ সুদৰ্শন হেলিকপ্টাৰত কয়টা ঠেং থাকে এইটো আগত সুধক ইয়াৰ পিছত হেলিকপ্টাৰ চলোৱাৰ কাৰণে টকা দিয়া বুলি কোনে যাম্বা তই ড্ৰাইভাৰক বুদ্ধি চোৱা নাই কিয় মই পইচা দিব পাৰিছে নাকি কোনে পইচা দিছে সরকার অহা পিছত মই দিম এটা তেলটো মই ভৰাই আছে কিন্তু ভাড়াটো মই দিব পৰা নাই কোন ডাঙৰ আমাৰ কি ডাঙৰ দল কোন আছে বিটিসি ইউজি কথা ইউজি নহয় আন্ডারগ্রাউন্ড বুলি কৈ যাম্বা বিজেপিয়ে কৈছে যে বিটিসিৰ মানুহে এটা ৰাষ্ট্ৰীয় দল বিচাৰিছে মুখ্যমন্ত্ৰীয়ে কৈছে যে ইয়াৰ বিটিআৰ আৰে কি বিচার কৈ থাকে এই বিচার বুলি কলে মই একো নকম বিটিসি কো ৰাষ্ট্ৰীয় দল শাসন কৰিব লাগে প্ৰমোদ বড়ো কলে মই কৈ নাকি বিচার বুলি কলে মই একো নকম বিটিসি কো তেতিয়া মই এনসার দিম বিটিসি কৈছে যে বিটিসি বাকি ৰাইজে এবাৰ ৰাষ্ট্ৰীয় দল শাসন বিচাৰিছে গতিকে বিজেপি ইয়াত শাসন কৰিব আৰু ইয়াত ট্ৰিপল ইঞ্জিনৰ চৰকাৰ এইটো বিজেপি হল ৰাষ্ট্ৰীয় দল ইহঁতে কবই বিটিসিত আমি শাসন কৰিম এইবিলাক ৰাষ্ট্ৰীয় দল হিচাপে সবে নিজকে ডিমান্ড কৰি লয় কথাটো একে কংগ্ৰেছো আজি কৈ আছে আমি শাসন কৰিম আমি সরকার বনাম বিজেপিও কৈ আছে কংগ্ৰেছো কৈ আছে ইউপিপিএলও কৈ আছে কোৱাটো সবে কব আমাৰ কোনো দলৰ লগত বুজাবুজি নাই বিপিএমে অকলে আছে কাৰো লগত এলায়েন্স হোৱাৰ কোনো প্ৰশ্নই অহা নাই আৰু কৰাও নাই আৰু নকৰিব বিপিএমে অকলে সরকার কৰিব কিয় খুঁজি থাকে আপনার নির্বাচন প্ৰায় 5 বছৰ ইউপিপিএল দলত থাকিলোঁ
এটা পৰিৱৰ্তনৰ আশা লৈ আকাংক্ষা লৈ UPPLত 2020 চনতে যোগদান কৰিছিলোঁ। যোৱা 5টা বছৰ যিখিনি দেখিলোঁ, এক কথাত ক'ব গ'লে পৰিৱৰ্তনে আমুৱাইছে। যিটো আশা আকাংক্ষা লৈ গৈছিলোঁ, তো যিটো সপোন লৈ গৈছিলোঁ, সেইটো বৰ্তমানৰ চৰকাৰখনে পূৰ্ণাংগ ৰূপ দিব নোৱাৰিলে। এটা দীৰ্ঘদিনীয়া সমস্যা। মই যিটো মাইনৰিটিক বিলং কৰোঁ, তো মাইনৰিটি BTCৰ মাইনৰিটিখিনিৰ যথেষ্ট সমস্যা আছিল। এই সমস্যাসমূহ যৎপৰোনাস্তি চেষ্টা কৰিছিলোঁ চৰকাৰখনৰ জৰিয়তে লগ লাগি যাতে আমি সমাধান কৰিব পাৰোঁ। তো মাইনৰিটিৰ সমস্যাখিনিৰ মাত মাতাৰ কাৰণেই প্ৰায় 2.5 বছৰমান মোক দলৰ পৰা এলাগি কৰি থৈছিল। বা সামগ্ৰিক যিটো BTRৰ উন্নয়ন, সকলো জাতি জনগোষ্ঠীৰ যিটো সমিলমিলৰ যিটো সহাৱস্থান, তো সামগ্ৰিক উন্নয়নতো চৰকাৰখন আচলতে ফেইলাৰ হৈছে। তো সেই সম্পৰ্কে যদি আমি কিবা ক'বলৈ যাওঁ, বেয়া পাইছিল, গুৰুত্বহীন কৰি পেলাইছিল। তো ঠিক তেনেকৈ মই প্ৰায় 2 বছৰ 2.5 বছৰ অপেক্ষা কৰিলোঁ। কিন্তু সময়ত দেখিলোঁ যে যিটো পৰিৱৰ্তনৰ আশংকা লৈ BTRৰ সমগ্ৰ জাতি জনগোষ্ঠীয়ে এটা বান্ধনত আহি আমি সেই সময়ত UPPLত আহিছিলোঁ, প্ৰত্যেকেই আচলতে ডিপ্ৰাইভ হৈ বিমুখ হৈ ওলাই আহিছে। ঠিক তেনেকৈ ময়ো ওলাই আহিলোঁ। তো বিভিন্নজনৰ যিটো শুভাকাংক্ষীসকলৰ পৰামৰ্শ মতে যিহেতু ৰাজনীতি কৰিছোঁ, দীৰ্ঘদিন ধৰি এটা জাতীয় সংগঠনৰ নেতৃত্ব দিছিলোঁ। তাৰপিছত আহি সামগ্ৰিক BTRৰ উন্নয়নৰ স্বাৰ্থত ৰাজনৈতিক দলত যোগদান কৰিলোঁ। তো শুভাকাংক্ষীসকলেও এটা ভাল পৰামৰ্শ আগবঢ়ালে, যিহেতু সমস্যাবোৰ ৰাজনৈতিকভাৱে সমাধান কৰিব লাগিব। তো অনাগত দিনতো ৰাজনৈতিক দল এটাত যোগদান কৰাটো খুব জৰুৰী। আৰু প্ৰত্যেকেই মোক পৰামৰ্শ দিছিল যে এটা আঞ্চলিক ৰাজনৈতিক দলত থাকি আমাৰ এই BTCৰ যিটো সামগ্ৰিক উন্নয়ন, জাতি জনগোষ্ঠীসমূহৰ যি সমস্যা দূৰীকৰণৰ চেষ্টা আমি কৰিব লাগিব। আৰু 2 নম্বৰ কথাটো হ'ল মই BPFক এইকাৰণেই বাছি ল'লোঁ, BJPৰ যিটো আগ্ৰাসী ৰূপ, যি ধৰণে BTCত সোমাবলৈ চেষ্টা কৰিছে, BTRৰ সমূহ জাতি জনগোষ্ঠীৰ সেইটো এটা শুভ সংকেত নহয়। আমি ৰাষ্ট্ৰীয় ৰাজনৈতিক দলত থাকিও বহু আশা আমি পূৰণ কৰিব নোৱাৰিম। পূৰ্বতে আমি কংগ্ৰেছক দেখিছোঁ বা বিগত 10টা বছৰ BJPক দেখিলোঁ। তো জৰুৰী আঞ্চলিক দল আৰু 17 বছৰীয়া হাগ্ৰামা মহলেৰীদেৱৰ যিখিনি উন্নয়ন আৰু 5 বছৰৰ প্ৰমোদ বড়ো ডাঙৰীয়াই যিখিনি কৰিল, আমি যদি ৰিজাই চাওঁ, তো BPF চৰকাৰখনৰ লগত তুলনামূলকভাৱে UPPL চৰকাৰে নোৱাৰিল। তো বিভিন্ন চিন্তা চৰ্চা কৰি মই BPF দলক নিৰ্বাচিত কৰি আজিৰ এই বিশাল যোগদান তথা আশীৰ্বাদ ৰেলীত মই যোগদান কৰিলোঁ। পদত্যাগৰ এটা পটভূমি আছে। মই ক'লোৱেই কথাখিনি। দীৰ্ঘদিনীয়া বঞ্চনা আৰু যিটো বৈষম্য UPPLত দলীয় নেতৃত্বৰ যিখিনি গুৰুত্ব দলৰ কৰ্মীসকলে পাব লাগে, সময় সাপেক্ষে নাপায়, সেইটোৱে প্ৰধান কাৰণ। আৰু নাগৰিজুলিৰ যিটো সমস্যা, তাত UPPL বুলিবলৈ একোৱেই নাছিল। যিখিনি ৱাৰ্কাৰে যোৱাকালি বা ইয়াৰ আগতো পদত্যাগ কৰিছে, এইখিনিয়ে এটা একেবাৰে পিছ পৰি থকা সমষ্টি, 40টাৰ ভিতৰত আটাইতকৈ UPPLৰ শক্তি নথকা সমষ্টি আছিল নাগৰিজুলি। তো হঠাৎ ৰবীন বিশ্বাসক দললৈ আনি টিকেট প্ৰদান কৰাত ক্ষোভিত হোৱাটো স্বাভাৱিক। কিন্তু ক্ষোভ থাকিলেও মুখিমুখ কৰিব পৰা ৰাস্তা আছিল। মই ভাবোঁ দলীয় নেতৃত্বই সেই ক্ষোভিতসকলক লগত বহি কোনো কম্প্ৰমাইজৰ চেষ্টা নকৰিল। হয়তো তাৰ কাৰণেই যোৱাকালি তেখেতসকলে পদত্যাগ কৰিলে। হয়, আমি যোৱাকালি প্ৰায় 60জন UPPL শক্তিশালী কৰ্মী বুলি ক'ব লাগিব। UPPLৰ দুৰ্গ হৈ আছিল এই কৰ্মীকেইজন। আমাৰ নেতৃত্বৰ অভাৱ, আমাৰ গুৰুত্বহীনতাৰ কাৰণে আমি পদত্যাগ কৰাৰ কাৰণে বাধ্য হৈ গৈছিলোঁ। আৰু যোৱাকালি আমি একেলগে আটাইকেইজনে আমি পদত্যাগ কৰিছোঁ। প্ৰায় 60জন। কি কাৰণে কৰিলে পদত্যাগ কৰাৰ মূল কাৰণ হ'ল, মই ক'লোৱেই আগতে, আমাক গুৰুত্বহীনতা আমি ভুগিছোঁ যে আমাক কোনো বিষয় চেণ্ট্ৰেলৰ পৰাই হওক বা ডিষ্ট্ৰিক্টৰ পৰাই হওক, কোনো আমি কিবা আমাৰ মনত শংকা হৈ আছে, সেই শংকাবিলাক দূৰ কৰাৰ কাৰণে কোনো আগবাঢ়ি অহা নাই। আমাৰ অলপতে ডিষ্ট্ৰিক্টত এটা আমাৰ প্ৰতিষ্ঠাপক UPPLৰ কৰ্মী লুইট উপ্ৰেতি ছাৰ, তেখেতৰ লগত
এতিয়াৰ যিজন আমাৰ নাগৰিজুলিত প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে তেখেতৰ তৰ্ক বিতৰ্ক হয়। তৰ্ক বিতৰ্কৰ ফলত আমি এই সভা এৰি থৈ আমি বাহিৰত আহোঁ। কিন্তু 4-5 দিনৰ মূৰতো আমাক না ডিষ্ট্ৰিক্টৰ না প্ৰাইমাৰীটো না চেণ্ট্ৰেলৰ পৰাই আমাক বিচাৰ লৈছে। কোনো বিচাৰ লোৱা নাই। বিচাৰ নোলোৱাকৈ আমি যিটো ভাবিলোঁ যে আমাক যিহেতু বিচৰা নাই আৰু যিজন এতিয়াৰ প্ৰাৰ্থী তেখেতে আমি আৱৰ্জনা বুলি আমাক কৈয়ে দিছে, আমাৰ কোনো গুৰুত্ব নাই বুলি ভাবি লৈ পেলাই আমি পদত্যাগ কৰিছোঁ। বিশেষ চৰ্চাত আছে নাগৰিজুলি সমষ্টিত আপুনি প্ৰাৰ্থিত্বৰ দৌৰত আমি বিভিন্ন মাধ্যমৰ পৰা শুনিছোঁ। এইটো হয়তো বহুত ধৰণতেই ক'ব। এতিয়া হয় যিহেতু আমাৰ কৰ্মীখিনি আছে, কৰ্মীখিনিক কিবাটো কৰাৰ কাৰণে মই নিশ্চয় BPF-ত আগবাঢ়ি আহিছোঁ। যদি মই সুবিধা পাওঁ কৰ্মীখিনিৰ হকে মই কাম কৰাৰ কাৰণে যদি মোক এতিয়াৰ BPF চৰকাৰে মোক সুবিধা দিয়ে নিশ্চয়কৈ মই আগবাঢ়ি যাম।